Hi friend, good morning. Eya dining on bohi চাহ খাই আছো আৰু এজনী মোৰ ফ্ৰেন্ড হয় অলি তাই কালি মানে আমাৰ ঘৰত আহিলে ৰাতি দেৰি হ'ল একানে কালি থাকি দিলে আজিও চাগে থাকিব আৰু কি কৰে নাজানো তাৰপিছত এতিয়া বহি বহি চাহ খাই খাই কথা পাতি আছো আৰু দিনটো কি কৰো কি নকৰো কৈ আছো বাৰু এতিয়া চাহ পানী খাই উঠিছো এতিয়া ভাত বনাও এতিয়া আজি বনাম মাছ আছে মাছ দি জিকা বনাম এতিয়া কোনো ৰেচিপি নিদো আজি আৰু আলহীটো আছে দেখিছে তাৰে লগৰজনী আছে তাকে ভাত পানী খাই পেলাই ওলাই যোৱা কথা আছে অকণ বজাৰ আছে যাওঁ মানে পোৱালিটো থৈ পেলাই অকণমান পটককৈ বজাৰটো আহিমগৈ তাৰপিছত বাকী আৰু যদি কিবা ক'ৰবাত যাওঁ তেতিয়াহ'লে আপোনালোককো একেলগে দেখাই আছোঁ এতিয়া আকৌ আপোনাক পিছত লগ পাই আছোঁ পৰা আৰু ভিডিঅ' তেনেকৈ কৰা নহ'ল গান পাতি মানে টুপিটো নানিলা ন টুপিটো এয়া গৈছো পুৰা ল'ৰাই পুৰা বাহিৰলৈ চাই চাই আহি আছে লাইটবিলাক দেখিছে ন চ' দেখি পেলাই চাই চাই আহি আছে এইটো আৰু লগৰজনী এইজনী পিছফালে বহি আছে আন্ধাৰ হৈছে ন চ' দেখা যোৱা নাই আৰু ক'ত আহিছা তুমি ক'ত আহিছা ক'ত আহিছা মানে বাইপাছতে অকণমান ঘূৰিলোঁ আৰু ইফাল সিফাল গ'লোঁ এতিয়াও গৈ পোৱাগৈ নাই আৰু য'ত মানে খাম বুলি ভাবিছোঁ বেলেগ নহয় এনেকৈ চাহ কফি তেনেকুৱাই কিবা খাম আৰু গোটেই ভিডিঅ'টো দেখুৱাই দিছোঁ গাখীৰ চাহ আৰু চিকেন পকৰা অৰ্ডাৰ দিছিলোঁ এতিয়া খালোঁ গ'লোঁ যাব ওলাইছোঁ আৰু এইখনৰ মানে যিজনৰ যাৰ হয় দাদাজন আমাৰ ঘৰৰ একেলগে থাকোঁ তেখেতৰে হয় তেখেত নাই এতিয়া ওলাই গৈছে বাকী আৰু এয়া ধুনীয়া হয় আহিব আপোনালোকে আহিব পাৰে আমাৰ নগাঁৱৰ যোন হয় আৰু আহিব পাৰিব আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব থেংক ইউ